ৰাতি 11টা বাজিছে। আমি ডেকীয়াখোৱা বৰনামঘৰ সেৱা এটা জনাই দং ভেলীলৈ ওলাই আহিছোঁ ভাৰতৰ প্ৰথম সূৰ্য উদয় হোৱা জেগাখন চাবৰ কাৰণে। এতিয়া ৰাতি 3:43 হৈছে, কিন্তু আমি আহি আছোঁ, ৰোৱাই নাই। এতিয়া পাইছোঁ আমি তিনিচুকীয়া। অলপ দূৰ অহাৰ পিছতে পোহৰ হ'লেই আৰু প্ৰথমে লাল চাহ কাপ খাই ল'লোঁ। চিনাকি জেগাৰ সূৰ্য উদয় হোৱা চায়ে কিবা এটা ভাল লাগে। আহি অসম আৰু অৰুণাচলৰ বৰ্ডাৰ পালোঁ। এই কাউণ্টাৰটোতে পাৰ্মিটটো উলিয়াই ল'ব লাগিব। ফৰ্ম এখন দিয়ে সেইখন পূৰাব লাগে আৰু প্ৰতিজন মানুহৰে ID প্ৰুফ লাগে। এজন মানুহৰ 50 টকাকৈ লয় আৰু প্ৰতিখন গাড়ী 100 টকাকৈ লয়। অৰুণাচল বৰ্ডাৰ পাৰ হৈয়ে সোমায়েই পৰঠা খাই ল'লোঁ আৰু বজাৰ কৰি ল'লোঁ যিমান য'ত যি লাগে, পানী আদি কৰি। আৰু এটা কি ধুনীয়া পৰিৱেশ, আহি পাহাৰ দেখিলোঁয়ে। আহি ৰাস্তা বন্ধ, আগলৈ যাব দিয়া নাই। 1-1.5 ঘণ্টা ৰ'ব লাগিব। গাড়ীত বহি বহি টোপনি আহিলে, সেয়েহে গোটেইগাল ওলাই গৈ লেকচাৰ মত লাগিলোগৈ। আৰু এনেকৈ মাজে মাজে এনেকৈ ৰাস্তাৰ পৰা পাথৰ আঁতৰাবলগীয়া আছে। মাজে মাজে ৰাস্তাত পাথৰ পৰি থাকে। বহি বহি অলপ আমনি লাগিলে, সেয়ে অলপ নামিলোঁ ইয়াতে। আৰু কি এটা ধুনীয়া জেগা, দুইখন নদী এইখিনিতে যোগ হৈছে চব। ৰাতি 11টাতে অহা আৰু এতিয়া ৰাতি হ'ল। বহুত দূৰ ৰাস্তা আৰু ৰাস্তাও বেয়া আৰু নেটৱৰ্কো নাপায়, মানে জিঅ' নেটৱৰ্ক একেবাৰে নাপায়, অফে হৈ যায়। এয়াৰটেলো অলপ পায়। আৰু এই ঘৰকেইটা দেখিয়ে গম পাইছোঁ যে আমি পালোহি। আৰু নামি আহিলোঁ তললৈ। আজি ৰাতিটো ইয়াতে কটাব লাগিব। প্ৰথমে এতিয়া জুইকুৰা জ্বলাব লাগে, খাব লাগে। জুই জ্বলাই আছে কিন্তু নজ্বলে। ওচৰতে নদী এখন আছে, পূৰা বতাহ মাৰি আছে, সেয়ে জ্বলা নাই। আৰু যি নদীখন মাত আহি আছে, ইয়াৰ লাষ্টত বহুত কষ্ট মূৰত জ্বলিলেগৈ। খৰি কিনিব লাগে, আমি কিনা নাই, বুটলি ল'লোঁ। আৰু ইয়াত পনীৰ বনি আছে আৰু ইয়াত মাংসও বনি আছে। এয়া হৈ গ'ল আজি ৰাতি খানা। ঠিকছে এতিয়া খাই লৈ ধুনীয়াকৈ শুই থাকিব লাগিব। ৰাতিপুৱা গাড়ীৰ ভিতৰৰ পৰাই আৰু ইয়াৰ টোপনি দেখক, ক'বই নোৱাৰে। খালি ৰাতি আহি থকা আৰু ৰাতিপুৱা এনেকুৱা এটা দৃশ্য দেখি কি ভাল লাগিছে। আৰু এইখন পাহাৰলৈকে আমি এতিয়া যাব লাগিব। প্ৰথম সূৰ্য উদয় হোৱা চাবলৈ হ'লে সোনকালে যাব লাগে, কিন্তু আমি সোনকালে যাব নোৱাৰিলোঁ বৰষুণ দিয়াৰ ফলত। এতিয়া ওলাই আহিছোঁ আৰু এনেকুৱা এখন দলঙৰ ওপৰৰ পৰা যাব লাগে। আৰু এইখন নদীখন এনেকুৱাই সোঁত যে আমাৰ শুনক। দলংখন পাৰ হৈ এনেকৈ ৰাস্তা এটা খোজকাঢ়ি আহিব লাগে। আৰু মোৰ বৰষুণ দি নিচিনা অৱস্থা নাই চলি। আকৌ পাহাৰলৈ উঠা আৰম্ভণি এই গেটখনৰ পৰাই হয়। ভাগৰ লাগিলে অলপ আহি পেলাই। যিমান আহিলোঁ তাতকৈ বেছিয়ে ওপৰলৈ যাবলৈ আছে কিজানি। আৰু এইকেইজনৰ অৱস্থা কষ্ট ফল মিঠা গম পালোঁ। ইমান কষ্ট আহিব মানে এতিয়া অলপ সাৰ্থক হ'ল যেন লাগিছে। জেগাবোৰ দেখি মজা লাগিছে মানে। আল্টিমেট। এইপিনে ৰ'দটো ওলাইছে এতিয়া। পৃথিৱী প্ৰথম এইপিনেতে ওলাই হ'লে আমি অকল যাব নাপাওঁ, যাম। মই সকলোকে আগত আহি আছোঁ একদম আহি পালোঁ এনেকুৱা জেগা। প্ৰথমে ময়ো ওপৰত উঠিলোঁ। চাওক কোনো নাই, কেউ পিনে চাওক কোনো এটাই নাই। মই অকলে আহি ওপৰত উঠিলোঁ। সেইটো সূৰ্যটো ওলাইছে, কিন্তু আজি ইমানেই ডাঙৰ কিনে সূৰ্যটো ভালকৈ ধৰিবই পৰা নাই। 3-4 ঘণ্টামান থাকি তাত আমি নামি আহিলোঁ এখন। আৰু আমাৰ গাড়ীখন আছে তাত। ইমান তললৈ নামি যাবই লাগিব, ধৰিবই নোৱাৰিছোঁ চকুৰে। নামি আহিয়ে মেগী আৰু ডিম খালোঁ আৰু ঘৰলৈ আহিলোঁ। আৰু ৰাস্তা আকৌ শিল আঁতৰাই আহিবলগীয়া হৈছে। আজিলৈ বাই সিমানেই। বহুদিনৰ মূৰত আজি লং ভিডিঅ' এটা বনালোঁ। যদি ভাল লাগে লাইক আৰু